নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছেনে? আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। আমি আজি অকণমান ওলাই আহিছোঁ। আমাৰ ৰুমৰ ওচৰতে বৌজনী আছে, সেইফালে বৌ, মই আৰু টিকলি সেয়া ওলাই আহিছোঁ অকণমান। এনেই ৰাস্তাই ৰাস্তাই যাওঁ, কিবা পাওঁ নেকি চাওঁ, চাই মেলি লৈ খাই মেলি আহিম আৰু। চাই থাকক, দেখাই থাকিম দেই আপোনালোকক। আমি আহি পাঞ্জাবাৰী বজাৰ পালোঁহি। ইফালে বৌ আছে, অলপ পাচলি ল'লোঁ, পাচলি অলপ বজাৰ কৰিলোঁ। এতিয়া আগত ফুচকা আছে, ফুচকা খাই লওঁ। ইফালে ছোৱালী কিলি বুলি হাই কৰি আছোন। ইছ পুৰা ফুচকা খোৱাত বিজি। ঘৰ আহি লৈ ছোৱালী পূৰা বিজি আৰু বিস্কুট খোৱাত বিজি হৈ আছে। আজিকালি কি কৰে, ক্ৰীম বিস্কুটবোৰ মাজৰখিনি মানে ক্ৰীমখিনিয়ে খায়, বিস্কুটখিনি নাখায়। দুভাগ কৰি লৈ মাজত থকা ক্ৰীমখিনি খাই দিয়ে। বিৰাট দুষ্ট হৈ গৈছে ছোৱালীজনী আৰু কিমান কি যে কাণ্ড কৰি থাকে। কচু আৰু ঔটেঙা লৈ আহিলোঁ। কচুৰ নামটো কিবা এটা আছিলে, মই কিন্তু পাহৰি থাকিলোঁ। কি বুলি কয়, নেপালী কচুৱে কয় নে কি কয় এইটো। আৰু এইটো ঔটেঙা। গৰমত কচু আৰু ঔটেঙা টেঙা জোল। হেল্ল' এভৰিৱান, অথনি আহি বনালোহি কচু আৰু ঔটেঙা দি মাছ। কচু, ঔটেঙা আৰু মাছ, ইফালে আছে ভাত। আমি দুইটাই খাই লওঁ দেই। ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু তাৰপিছত সাবস্ক্ৰাইব কৰিবলৈ লগ পাই নাপাহৰিব। আছোঁ। থেংক ইউ।